কামপুৰ অসমৰ কনকলতা বাইদেউ নগাঁও ডিষ্ট্ৰিক্ট ৰহালে দিয়া হৈছিলে 300 টকাই দি বিজনেছ ষ্টাৰ্ট কৰিছিলে তেল পিঠা বনাই আৰু আজি বাইদেউৰ নিজৰ কাৰখানা আছে ইমানখিনি প্ৰডাক্ট বনাই আৰু 35 জনীকে এমপ্লয় আছে বিহুৰ সময়তে উঠা ল'বলৈ টাইম নাই বাইদেউ জাৰ্নিটো দেখাই আছে হক এই পিঠাটো মই নিজে সৃষ্টি কৰা মানে দিনত 40 কিলোলৈকে চাউল খুন্দু ইয়াত তেনেকে হাঁহ কুকুৰা ফাৰ্ম খুলিম বুলি মানুহে ভাবে তেনেকুৱা নিচিনা মই মানে পিঠায়ে ফাৰ্ম খুলিম বুলি ভাবিছিল না মানে প্ৰথম বিক্ৰী কৰি 750 টকা পাইছিল বহুত ভাল লাগিছিল মই আনকি কি জানা আমাৰ গাঁৱত তেতিয়া গেছ নাছিল কিহেদি মৰা ঠাই দি জুই ধৰি হলো মই নাইকল লাডু বনাইছো দেখি সঁচাকে ভাল লাগিছে যে ইমান সাবচিকুনকে কামখিনি কৰিছে আজি এটা ৰিকুৱেষ্ট যে এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰক আৰু অসমীয়া হয় অসমীয়াক সাপোৰ্ট কৰক কাৰণ পিছত যদি অসমত বাহিৰৰ মানুহ আহি লাডু পিঠা বনোৱা ষ্টাৰ্ট কৰে ন তেতিয়া কিন্তু কান্দি লাভ নহব মেচিন মোৰ নাই সব হ্যান্ডমেড মানে দিনত 40 কিলোলৈকে চাউল খুন্দু ইয়াত মইতো ভাবাই নাছিলো যে সান্দহগুৰি বিক্ৰী কৰিও যে মই ৰাইজ কৰিব পাৰিম আজিলৈকে কোনো এজনী এমপ্লয়ীক মই গালি পাৰিব লগা হোৱা নাই সিহঁতেও মোক ভক্তি কৰে আৰু ময়ো সিহঁতক সন্মান কৰোঁ বিটৰ ৰসটো উলিয়াই পেলাই পুৰা অৰ্গেনিক ভাৱে বনোৱা হৈছে এইটো হ'ল আঙুলি পিঠা এইটো ব্লেক ৰাইচ যিটো মণিপুৰী ৰাইচ এই ৰাইচটোৰে সৈতে বনোৱা হৈছে মই এটাই গুৰুত্ব দিছোঁ যে মোৰ প্ৰডাকশ্যনটো ভাল থাকক কোৱালিটিটো ভালে থাকক মোৰ কৰ্মচাৰীখিনিও মোৰ লগত যাতে চলি থাকিব পাৰে খাই চাচোন কেনেকৈ লাগে এক বাটি পিঠা লাড়ু খাব দিছে ইমানটো খাব নোৱাৰিম বাট এটা দুটা ট্ৰাই কৰি চাম মেইন হ'ল এইটো ফিংগাৰ পিঠাটো এইটো এক্সক্লুচিভলি ইয়াৰে হয় বহুত টেষ্টি বহুত সফট এখেতসকলৰ নিজা দোকান এখনো আছে হাতীগাঁও ৰোডত এইটো পাৰ্ট 2 দেখাই আছো মানুহজনীৰ কাৰণে পেকিং মোলে নহয় মানুহজনীলৈহে পেকিং এইটোৱে হ'ল আজি মোৰ পেমেণ্ট গোপালভোগ জলপান আপোনালোকক লাগে যদি অৰ্ডাৰ কৰিব ফালৰ পৰা এখন আমাৰ অসমীয়া সন্মানটো যাচিছো প্ৰফিটৰ কথা মোক বহুত বেছি নালাগে এতিয়া কওক অসমীয়া মানুহে বিজনেছ কৰিব জানে নে নাই আপোনালোকৰ ওচৰৰ পাজে যে এনেকুৱা ইনস্পায়াৰিং বিজনেছমেন বিজনেছওমেন আছে মোক কমেণ্টছত জনাব যাম ভিডিঅ' এটা বনাম জয় আই অসম